অপেক্ষিত হয়ে আমার নির্যাতিত হয়ে যে আমার উপর যে অন্যায় অত্যাচার চলা হয়েছে আমি যে হিন্দু ধর্মত আমি রাইজর কারণে দেশর কারণে পৃথিবীর কারণে জীব জগতৰ কারণে আৰু মানৱ জগতৰ কারণে উদ্ভিদ জগতৰ কারণে আমি হিন্দু ধর্মত আমি ব্ৰতী শ্রীরামচন্দ্র আদর্শত শ্রীকৃষ্ণর আদর্শত আমি যি ব্ৰতী হৈ আমি যি নিস্বাৰ্থভাৱে নিজকে উৎসৰ্গা কৰি পৃথিৱীৰ কাৰণে আমি চিন্তা কৰোঁ সেই হিন্দু ধৰ্মী মানুহবিলাকৰ ওপৰত যি ধৰণে আজি অন্যায় অত্যাচাৰ উৎপীড়ন চলা হৈছে এইটোৰ প্ৰতিবাদ আমি কৰিছোঁ যাতে এই ধৰণৰ অন্যায় অত্যাচাৰ আমাৰ ওপৰত বন্ধ হওক এই প্ৰতিবাদ আমাৰ কোনো ৰাষ্ট্ৰ বা কোনো ধৰ্মৰ বিৰুদ্ধে নহয় আমি ইয়াৰ পৰা আৰম্ভ কৰিম পাগলা স্থানৰ পৰা আমি ডিচি অফিচলৈকে যাম আৰু তাতে আমাৰ ধৰ্মঘট এটা অৱস্থান ধৰ্মঘট কৰিম তাৰপিছত আমি ইয়াতে সামৰণি মাৰিম কি ক'লে স্মাৰক পত্ৰ দিম আমি নিশ্চয় যে আমাৰ অসমতে নহয় আমাৰ ভাৰততে নহয় গোটেই পৃথিৱীত আমি যে হিন্দুৰ ওপৰত যেতিয়া নিৰ্যাতন চলি আছে এইটো বন্ধ কৰিব লাগিব আৰু পৃথিৱীৰ সকলো ৰাষ্ট্ৰপ্ৰধানক আমি বুজাব বিচাৰিছোঁ যে আমাৰ যে হিন্দু আজি অস্তিত্বহীনতাত আমি ভুগিছোঁ তাৰ এটা আমাক পৰিত্ৰাণ পাবৰ কাৰণে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ বহুত দুখৰ কথা আমি নিজক বাচি থকাৰ কাৰণে আজি আমি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মানে উদ্যত হৈছোঁ আজি লোকজাগৰণ মঞ্চ অসম বঙাইগাঁও জিলাৰ উদ্যোগত সনাতনী সমাজক একত্ৰিত হৈ কিনে আজি আমি বাংলাদেশত হৈ থকা সনাতনী হিন্দুসকলৰ মাজত যি অত্যাচাৰ তাৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ জনাইছোঁ আৰু শান্তি সমদল আমি ওলাইছোঁ ইয়াৰ জৰিয়তে বিশ্ব সমুদায়ক আমি দেখুৱাব খুজিছোঁ যে বাংলাদেশত হস্তক্ষেপ কৰিবৰ সময় হৈছে যি সনাতনী সভ্যতা তাত ধ্বংস কৰাৰ কাৰণে চেষ্টা কৰিছে ইউনিট চৰকাৰে যি নামধাৰী এজন নোবেল শান্তিৰ নোবেল বঁটা বিজয়ী আমি এইটো আমি বিৰোধ কৰিম সেয়েহে আমি ইয়াৰ প্ৰতিবাদৰ জৰিয়তে আমি বিশ্ব সমুদায়ক জনাইছোঁ যে বাংলাদেশৰ অত্যাচাৰ অবিলম্বে বন্ধ কৰিব লাগে আৰু হিন্দুৰ সুৰক্ষা আৰু মানৱ অধিকাৰ ৰক্ষা কৰিব লাগে ধন্যবাদ আমাৰ যিটো আজি ইয়াতে ৰেলী ওলাইছে ৰেলীৰ আমাৰ মেইন উদ্দেশ্যটোৱে আছিল হ'ল বাংলাদেশত যিটো আমাৰ হিন্দু সনাতনীৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে আমি এই হিন্দু সনাতনীৰ অত্যাচাৰ আমি কোনো পৰ্যায়ে আমি সহ্য নকৰোঁ বিশেষকৈ আজি পূৰ্বপুৰুষৰ পৰা আমি দেখি আহিছোঁ আমাৰ সনাতনী হিন্দুৰ ওপৰত সকলো সময়তে যিকোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন চলি আহিছে আৰু বাংলাদেশত বৰ্তমান যিটো এটা আজি ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ যিটো আমাৰ নিজৰ ভাই সনাতনী ভাইসকলৰ ওপৰত যি ধৰণৰ আজি অত্যাচাৰ উৎপীড়ন যাতে শীঘ্ৰে বন্ধ হয় তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আজি এই ৰেলীটোৰ যোগেদি আমি এখন উপায়ুক্তৰ জৰিয়তে দি এইটো আমি জনাব বিচাৰোঁ যে এই অত্যাচাৰ উৎপীড়ন অতি সোনকালে বন্ধ হ'ব লাগে যাতে আমাৰ তাত থকা সংখ্যালঘু হিন্দু ৰাইজখিনিয়ে শান্তিৰে তাত বসবাস কৰিব পাৰে এইখিনিয়ে আমাৰ আজি ৰেলীৰ মেইন উদ্দেশ্য আছিলে ধন্যবাদ